আমি গৈ আছোঁ মানে কি ধান কুটাবলৈ গাড়ীখনত গৈ দিয়া এই গিয়াৰটো নাই যে ঠেলিব লাগিব ইয়াত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'তে আৰু আমি গৈ আছোঁ এয়া ৰাইচ মিল ধান কুটাবলৈ গৈ আছোঁ তাৰে এখন অ'টলৈ গৈ আছোঁ অ'ট বঢ়িয়া গৈ আছে চাই লওঁ পূৰা ধামাকা এয়া ডাঙৰ বস্তা খুলি আছোঁ ৰ অলপ ডাঙৰ বস্তা খুলি আছোঁ অলপ কিমান দেৰি লাগিব লাগিব 4-5 ঘণ্টামান লাগিব দেখাই দিছোঁ মজা আহিছে ন ধামাকা চাউল মজা আছে ধামাকা माल सकते क्या माल क्या मजा माल है অকণমান চাই থৈ দিবা চাউলৰ বস্তা দাঙিব পাৰিবা নে হৈ দে এইটো কি বতৰ নেকি সকলো এইটো হৈছে কেই বস্তা আছে 6 বস্তা কিমান 2 কুইণ্টেল 3 কুইণ্টেল এইটো কি স্পীড বাঢ়িছে ন স্পীড বঢ়াইব oi nena boleh durian ho হৈ গ'লি হ'ব না ইয়াত ঢালি নিদিয়ে নি এইটো পাছত দি পাছত এতিয়া এনেকৈ প্ৰথমত দি ল'ব লাগিব ন এইটো গাঁতটো লাহে লাহেহে মাৰিব অঁ এইটো কি আটা গুড়ি আটা চাউল অঁ পিঠাগুড়ি খুন্দে ন এইটো হৈ গ'ল পিঠাগুড়ি খুন্দে আৰু এইটো হালধি আৰু সেইটো নৰ্মেল পুৰা চাউল ধান ওলাই আছে ধান খুন্দে অঁ সেইটো উখোৱা
খোৱাটো সেই তাত দিয়ে ন সান্দহগুৰি খাব পাৰিব আপুনি সান্দহগুৰি সান্দহগুৰি এইবিলাক কি সান্দহগুৰি সান্দহগুৰি দিয়ে তলৰ পৰা কিমান লাগিব বাৰু আৰু আপোনাক এয়া বস্তা ভৰাই আছোঁ এই বস্তা ভৰাই আছোঁ নহয় কেইটকা তুঁহগুৰি এতিয়া আপোনাৰ এইবোৰ কিনিবলৈ গ'লে আপোনাৰ 30 টকা দিছোঁ 30 টকা বহুত হৈ গ'ল এতিয়া বহুত দাম আছে ঐ এইটো কি চাউল এইটো আৰু এতিয়া কেনেকুৱা পাইছে কি চাউল হয় ৰঞ্জিত সেইটো চাউলটো ৰঞ্জিত চাউল সেইটো পূৰা মেচিন পূৰা চলি আছে বুলি ক'লে পূৰা দি আছে সৰহকৈ দিব নোৱাৰি নেকি ব্ৰেক মাৰি দিয়ে সৰহকৈ দিলে ওপৰ ফালে ওলাই যাব হা মালটো এইটো আৰু 1 কিলোগ্ৰাম দি দিলে হৈ যাব ন এইটো পিঠাগুড়ি পিঠাগুড়ি শেষ শেষ মালটো কি জাম হৈ গৈছিলে না এইটো বৰ পূৰা হৈ গ'ল নেকি যাব আৰু একো যাব লাহে লাহে মাৰি থাকিব লাগিব ন ধমাকা অট'খন চলাই পেলাই মজা লাগিছে बढ़िया बढ़िया धमाका धमाका धमाका
এই আগফালে গাড়ী 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 গৰু গাড়ী মানুহ চব আহি আছে লাহে লাহে যাব লাগিব ৰাস্তা এইটো বেয়া আজি কি গতি হৈ গ'ল চাওক না ষ্টাৰ্ট বেয়া মন হৈ গ'ল তেলৰ পাইপ ফাটি গ'ল এইয়া ই পাছফালে ঠেলি আছে এইটো অচিনাকি শইকীয়াই উপায় নাই ৰাস্তাটো এনেকুৱা যে সেইকাৰণে অকণ খেলোঁতে অকণ গণ্ডগোল লাগিছে সেইকাৰণে লাহে লাহে আহি আছোঁ আৰু হয় আজি মানুহে হেঁকা পাম নহয় অ'টয়ে পাব নহয় কিবা এটা হ'ব আপোনালোকৰ আঁঠনি হাঁহি হাঁহি দেখাই আছিল এতিয়া উপায় নাইকিয়া হৈছে আৰু মোক অকণ চলিব লাগিব উপায় নাই এই হে আহি যাওক আৰু অলপ ঠেল দিয়ক এইয়া বেক চাইডৰ পৰা ঠেল দিয়ক তেলৰ পাইপ ফাটি গ'ল কেতিয়া ঘূৰিব কি কথা ঠেল ঠেল জোৰ লগা চবেই চাই খালি হাঁহিহে গৈছে আমাৰ কি হ'ল বাৰু হে হাঁহিব দিয়া আৰু হয় নাই দাদু হাঁহিব দিয়া ৰাতিপুৱা ঠিকেই গৈ আহোঁতেহে ফাটি গ'ল নে কি হ'ল জানো তলত এতিয়া খুলি চালে গম পায়